ব'লক আমি টিকেকাই ঘৰৰ ফালে এপাক চাবলৈ যাওঁ। ব'লকচোন, তেওঁ ঘৰখনতনো কি কৰে, কিনো কাম কৰে এপাক মন কৰোঁ। টিকেকাই গাঁৱলৈ চহৰৰ পৰা আলহী আহে আৰু টিকেকাই কি অৱস্থা হ'ল, ব'লকচোন আমি গম লওঁ। মই আহিলো পথাৰলৈ। আলি কাটিছো, আলিটো কাটিব লাগে যে। আলি মানেনো কি? মাটিডৰা পানীখিনি ভেটিকি ৰাখিবৰ কাৰণে আলি চালি দিব লাগে, তেতিয়াহে মানে খেতি চেতি কৰিবলৈ ভাল। আৰু তোমাৰ পানী যদি ভেটি নাৰাখো ক'ৰ পৰা মাটিডৰা পানী থাকিব। বোকা মানে হ'ল এইখিনি হাল বাই পেলাই তাৰপিছতে ইয়াত মানে মৈ চৈ মাৰি দিম আৰু তাৰপৰা ইয়াত ৰুব আৰু ধুনীয়াকৈ ৰুবলৈ, তেতিয়াহে সেয়াকে কয় বোকা বুলি কয়। পথাৰ কথা জানিব নালাগে, ঘৰলৈকে যা। দেখিলে টিকেকাই অৱস্থা কি হ'ল, সেইটো কাৰণে কৈছোঁ চহৰৰ পৰা যদি আলহী আহে পথাৰলৈ কেতিয়াও নিনিব। আপোনাক প্ৰশ্ন যেনেকৈ টিকেকাই প্ৰশ্ন কৰি বেহুচ কৰি পেলাই দিলে আপোনাকো পেলাই দিব পাৰে, সাৱধান। আৰু চেনেলটো যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰিব। সৰুকৈ আৰম্ভ কৰিছোঁ আৰু এশ ভাতকেৰেলা এনেই ফুলি আছে, লগা নাই দুটা এটা।